মানে ইয়াৰ অৰ্থ এইটোৱে যে তুমি যিটো দিশত আগবঢ়া সেই দিশটোত ৰজা হ'ব চেষ্টা কৰা, প্ৰজা নহয়। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। কথাটো এইটোৱে হ'ল যে তোমালোক সকলোৱে জানা যে যোৱাকালি আমাৰ ধুবুৰী জিলাত অসমৰ জনপ্ৰিয় তথা সন্মানীয় ইউটিউবাৰ বিকাশ চেত্ৰী ছাৰে আহিছিল। কিন্তু তাক চাবলৈ আমাৰ ধুবুৰী জিলাৰ প্ৰায় হাজাৰ হাজাৰ ল'ৰা ছোৱালী যুৱ প্ৰজন্মই দেখিব গৈছিল। কিন্তু মই যোৱা নাছিলোঁ, কাৰণ মোৰ মাজত এতিয়া এটিটিউড আছিল যে মই যিমান দিন এজন সফল ইউটিউবাৰ হ'ব নোৱাৰিম তেতিয়ালৈকে কোনো ইউটিউবাৰৰ মই লগ নকৰোঁ। এতিয়া হয়তো তোমালোকে ভাবি আছা যে ইউটিউবাৰ হোৱা সহজ কথা নহয়। এটা কথা তোমালোক সকলোৱে মনত ৰাখিবা যে পৃথিৱীত অসম্ভৱ বুলি কোনো বস্তু নাই, আৰু তাৰ বাবে হয়তো কষ্ট কৰিব লাগিব। যিখিনি কষ্ট কৰিব লাগে মই কষ্ট কৰি যাম, আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব, নিশ্চয় হ'ব পাৰিম। অসমীয়া দেশৰ কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। আপোনালোকৰ যদি মৰম আৰু ছাপোৰ্ট থাকে কোনো অসম্ভৱ নহয়। বন্ধুসকল, মোৰ আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে যোৱাকালি যে বিকাশ চেত্ৰী ছাৰে আমাৰ ধুবুৰী জিলাত আহিছিল, তাকে চাবলৈ আমাৰ গাঁৱৰে এজন ল'ৰা দিন হাজিৰা কৰি খায়, বহুত দুখীয়া ল'ৰা, সি হাজিৰা কৰা বাদ দি কিনে বিকাশ চেত্ৰী ছাৰক চাব গৈছিল। ঠিক তেনেদৰে হয়তো বহুত ল'ৰা ছোৱালীয়ে নিজৰ কাম বন এৰি কিনে বিকাশ চেত্ৰী ছাৰক চাব গৈছিল। সেই ল'ৰা ছোৱালীবিলাকক মই এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে হয়তো ভালকৈ জানা যে আজিৰ পৰা প্ৰায় 30-40 বছৰ আগতে যেতিয়া কোনোবা এজন ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছিল, তেতিয়া তাক চাবলৈ গাঁৱৰ বহুত মানুহ গৈছিল, কিয়নো তেতিয়া এটা স্কুলৰ পৰা হয়তো এজন মাত্ৰ ফাৰ্ষ্ট ডিভিজন পাইছিল, কাৰণ তেতিয়া ফাৰ্ষ্ট ডিভিজনৰ ভেলুটো বহুত আছিল। আৰু তাকে চাবলৈ যিবোৰ ল'ৰা ছোৱালী গৈছিল তাৰে মাজৰে পৰা যিসকল ল'ৰা ছোৱালীয়ে পৰৱৰ্তী এক্সামত অৱতীৰ্ণ হোৱা কথা আছিল, তেওঁলোকে তাক চাই কিনে মটিভেটেড হৈছিল যে সি যদি পাৰে মই কিয় নোৱাৰিম। আৰু এনেকৈ সি ভালকৈ দিন ৰাতি কষ্ট কৰি কিনে পঢ়িছিল। তাৰপিছত যেতিয়া ৰেজাল্ট দিছিল তেতিয়া আগতকৈ কিনে 5-6টামান ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা বাঢ়িছিল, আৰু তেনেদৰে ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা বাঢ়ি গৈ আজিৰ দিনত সেই ফাৰ্ষ্ট ডিভিজনৰ কোনো ভেলুৱে নাই, তোমালোকে ভালকৈ জানা। ঠিক তেনেদৰে তোমালোকেও যে বিকাশ চেত্ৰী ছাৰক চাব গৈছে ভাল কথা, চাব গৈছে ভাল কথা, কিন্তু তাৰ পৰা তোমালোকেও মটিভেটেড হোৱা যে বিকাশ চেত্ৰী ছাৰক চাবলৈ যদি হাজাৰ হাজাৰ মানুহো যাব পাৰে, তোমাক চাবলৈ কিয় মানুহ নাহে? সিও মানুহ, তুমিও মানুহ। ভগৱান তাক বিকাশ চেত্ৰী ছাৰক যেনেকৈ বনাইছে তোমাকো তেনেকৈ বনাইছে, বেলেগ ধৰণেতো তাক বনা নাই বা তোমাকো বনা নাই। হয়তো তোমালোকে বিকাশ চেত্ৰী ছাৰৰ নিচিনাকৈ এজন ডাঙৰ ইউটিউবাৰ হ'ব নোৱাৰিবা, কিন্তু মনত ৰাখিবা পৃথিৱীৰ প্ৰত্যেকটো মানুহৰে এটা নহয় এটা গুণ থাকে, মানে এটা নহয় এটা দিশত পাৰ্গত থাকে। ঠিক তেনেদৰে তুমি যিটো দিশত পাৰ্গত আছা সেই দিশটোক লৈ আগুৱাই যোৱা। ধৰি লোৱা তুমি পঢ়া শুনা কৰি আছা, এনেকৈ পঢ়া শুনা কৰা যাতে তোমাক চাবলৈ গোটেই অসমৰ মানুহ আহে। যদি তুমি দিন হাজিৰা কৰি আছা, এনেকৈ দিন হাজিৰা কৰি ইমান টকা ইনকাম কৰা যাতে তোমাক চাবলৈ সকলো মানুহ আহে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে মানুহৰ পিছে ঘূৰি সময় নষ্ট নকৰাতকৈ আপোনালোকে এনেকুৱা এজন সফল ব্যক্তি হ'ব চেষ্টা কৰা যাতে আপোনাক অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ মানুহ চিনি পায়, আৰু আপোনাক চাবলৈও গোটেই অসমৰ পৰা মানুহ আহে। মানে ইয়াৰ অৰ্থ এইটোৱে যে তুমি যিটো দিশত আগবাঢ়া সেই দিশটোত ৰাজা হ'ব চেষ্টা কৰা, প্ৰজা নহয়। ধন্যবাদ। আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, যদি মোৰ চেনেলটোত নতুন হৈ থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু মই আপোনালোকক আকৌ ভাল মটিভেশ্যন দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।